হে গাইজ, নমস্কাৰ। মোৰ নতুন ভিডিঅ'টোলৈ মই আজি আপোনালোকক জনাম যে অসম চৰকাৰৰ যি কিতাপ কিনিবৰ বাবে 1000 টকাৰ কাৰণে যি মেছেজ আহিছে, যিসকলৰ মেছেজ আহিছে আৰু যিসকলৰ মেছেজ অহা নাই তেওঁলোকে কেনেকৈ বেংক ডিটেইলছবোৰ আপডেট কৰিব পাৰিব সেই বিষয়ে মই আজি আপোনালোকক জনাম। চাই যাওক ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট, লগতে ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আহিছে কি বুলি আহিছে, প্লেছ আপডেট ভেৰিফাই বেংক একাউণ্ট ডিটেইলছ টু এভেইলেবল টেক্সট বুক জেনেৰেট অৰ 100 ভিজিট কৰিব দিছে। এইটো নম্বৰত এইটো ৱেবছাইটত গৈ তাতে বেংক ডিটেইলছটো আপডেট কৰিব দিছে। এতিয়া যিসকলৰ এইটো মেছেজ আহিছে তেওঁলোকে কি কৰিব লাগিব চাই যাওক। প্ৰথমতে যিসকলৰ মেছেজ আহিছে সেইটো কৈছোঁ, যিসকলৰ মেছেজ অহা নাই মই কৈ আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইটো অ'পেন কৰিব, এইটোত ক্লিক কৰি এইটোত অ'পেন কৰিব। অ'পেন কৰি এনেকুৱাকৈ চাৰ্ভাৰ ডাউন হৈ আছে, তথাপিতো সকলোৱে কৰি আছে। যিহেতু চাৰ্ভাৰ ডাউন দেখায় তেনেহ'লে আপোনালোকে গুগল বা কম ব্ৰাউজাৰ অ'পেন কৰিব। গুগলত গৈ ইয়াতে চাৰ্চ কৰিব ইউনিক ID বুলি, এইটোকৈ চাৰ্চ কৰি দিব। অ'পেন হোৱাৰ পিছত ইয়াতে গৈ এনেকৈ অ'পেন কৰিব। যিসকলৰ অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত এনেকুৱা আহিব। তলৰ ফালে গৈ এতিয়া ষ্টুডেণ্টছ লগ ইন ইউনিক ID এণ্ড ডেট অফ বাৰ্থ তাত ক্লিক কৰি দিব। তাত ক্লিক কৰাৰ পিছত আন এটা পেজ খোল খাব। সকলোৱে যিহেতু ব্যৱহাৰ কৰি আছে, যিসকলে জনা নাই মই তেওঁলোকৰ বাবে ভিডিঅ'টো বনাইছোঁ। বহুতে মোক মেছেজ দি আছে কেনেকৈ কৰিম, কি কৰিম, সেইবাবে সুবিধা হোৱাকৈ এইটো পেজ অ'পেন হোৱাৰ পিছত ইউনিক ID আৰু ডেট অফ বাৰ্থটো বহাই দিব। বহাই দি এইটো পেজ খোল খাব। ইউটিউবৰ পৰা আপোনাৰ কিবা সুবিধা হোৱা যেন পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে জনা নাই তেওঁলোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকৰ সুবিধা হয়। এনেকুৱা আহিব, ইয়াতে হিৰক UG 37 এনেকুৱা আহিব। এই তলত স্ক্ৰল ডাউন কৰি এই বেংক একাউণ্ট ডিটেইলছত গৈ আপডেটত ক্লিক কৰি দিব। যদি এনেকুৱা হয় বেক স্পেচটো ক্লিক কৰি আকৌ ইয়াতে বেংক একাউণ্ট ডিটেইলছত ক্লিক কৰিব। যিহেতু চাৰ্ভাৰ ডাউন হৈ আছে, এই ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ নাম, বেংক একাউণ্ট নম্বৰ, তাৰপিছত IFSC কোড এনেকুৱাকৈ আহি যাব। আহি যোৱাৰ পিছত তাতে আপোনালোকে কাৰোবাৰ যদি কিবা বেংক একাউণ্ট ডিটেইলছ আপডেট কৰিব লগা আছে আপডেট কৰিব। কাৰোবাৰ ব্ৰাঞ্চ নেম, বেংক নেম, তাৰপিছত ব্ৰাঞ্চ এড্ৰেছ, ডিষ্ট্ৰিক্ট, তাৰপিছত ষ্টেট, সেইবিলাক আপডেট কৰিব লাগিলে তাত বহাই দিব। তলত আপোনালোকে ইউনিক ID আৰু ডেট অফ বাৰ্থটো বহাই দি এইটো পেজ খোল খাব। প্ৰথম পেজটো ফটো মাৰি আপলোড দিব। সেইটো আপলোড কৰি ছেভ বটন টিপি দিব। ছেভ কৰাৰ লগে লগে আপোনাৰ এইটো আপডেট হৈ যাব। ছেভ হোৱাৰ পিছত আপডেট হৈ যাব। ছেভ হ'ব দিব। ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলৰ মেছেজ অহা নাই তেওঁলোকে মই যেনেকৈ কৰিলে ইয়াতে গৈ গুগল বা কম ব্ৰাউজাৰত গৈ ইউনিক ID চাৰ্চ কৰি তাৰ পৰাই ষ্টুডেণ্ট লগ ইন কৰিব। DHSৰ পৰ্টেলটোত গৈ সম্পূৰ্ণ ছেম প্ৰচেছ। যিসকলৰ মেছেজ আহিছে বা যিসকলৰ মেছেজ অহা নাই, মেছেজ
সকলৰ কিছুমানৰ সেই লিংকটোত ক্লিক কৰাৰ পিছত ছাৰ্ভাৰ ডাউন দেখাইছে। যিসকলে ছাৰ্ভাৰ ডাউন দেখাইছে এইটো প্ৰচেছ কৰিলেও হ'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। ধন্যবাদ। জয় আই অসম।